যোৰহাটৰ বিশিষ্ট শিল্পী আৰু নাগৰিকৰ বাসগৃহলৈ গৈ সাক্ষাৎ সাংসদ গৌৰৱ গগৈৰ। শুভ বিজয়া দশমী আৰু দশেৰা উপলক্ষে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে যোৰহাটৰ কেইবাগৰাকীও স্থানীয় বাসিন্দা তথা ৰাজ্যখনৰ বিশিষ্ট শিল্পীৰ বাসভৱনলৈ গৈ পূজাৰ ওলগ জনায়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পাছতেই সমগ্ৰ ৰাজ্যখনৰ লগতে তেওঁৰ জন্মস্থান যোৰহাটৰো সকলো ৰাইজ শোকত ভাগি পৰিছে। যোৱাকালি যোৰহাটবাসীয়ে আয়োজন কৰা জুবিন গাৰ্গৰ ৰাজহুৱা আৰ্ধশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এজন যোৰহাটৰ সন্তান হিচাপে সাংসদ গৌৰৱ গগৈ উপস্থিত থকাৰ পিছত আজি যোৰহাটৰ কেইবাগৰাকীও স্বনামধন্য বিশিষ্ট শিল্পীৰ বাসভৱনলৈ গৈ তেওঁলোকৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰে আৰু দিহা পৰামৰ্শও গ্ৰহণ কৰে। আজি সাংসদ গগৈয়ে সাক্ষাৎ কৰা যোৰহাটৰ বিশিষ্ট নাগৰিক তথা শিল্পীসকল হৈছে ক্ৰমে বিশিষ্ট অভিনেত্ৰী ৰীনা বৰা, কবিতা ৰাজগুৰু, গায়িকা মনীষা বৰদলৈ, প্ৰিয়ংকা ভৰালী, জয় বৰুৱা, অঞ্জলি বৰবৰুৱা, প্ৰসেনজিৎ লাহন, শংকুৰাজ কোঁৱৰ, অভিনেতা ৰাজীৱ গোস্বামী, জ্যেষ্ঠ নাগৰিক ভৱ গোস্বামী, ভৱ চেতিয়া আৰু যুগল কিশোৰ আগৰৱালা।